নমস্কাৰ, আপোনালোকে চাইছে NBN খবৰ এনি। বিগত 10 বছৰে সন্ধানহীন হৈ আছে বঙাইগাঁও জিলাৰ জাৰাগুৰিৰ এজন যুৱক। পৰিয়ালৰ লোকে আৰক্ষীৰ সহায় বিচাৰিও আজিলৈ সন্ধান পোৱা নাই যুৱকজনৰ। বঙাইগাঁও জিলাৰ গেৰুকাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত 1 নম্বৰ জাৰাগুৰি গাঁৱৰ এজন যুৱক বিগত 10 বছৰে সন্ধানহীন হৈ আছে। যুৱকজনৰ নাম বিপুল দাস। পৰিয়ালৰ লোকে জনোৱা মতে জাৰাগুৰিৰ পৰা কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত বেছিমাৰীলৈ টেম্পুৰে গৈ থাকোঁতে মাজ ৰাস্তাৰ পৰা সন্ধানহীন হৈছে যুৱকজন। পৰিয়ালৰ লোকে গেৰুকাবাৰী আৰক্ষী চকীত বিগত 29 জুন 2012 চনত এখন এজাহাৰ দাখিল কৰিছিল যদিও আজিলৈকে যুৱকজনৰ কোনো খবৰ নোপোৱাত সংবাদ মাধ্যমৰ যোগে ৰাইজক অনুৰোধ জনাইছে যে কোনো সদাশয় লোকে যদি যুৱকজন দেখে তেতিয়াহ'লে 8473841094 নম্বৰত যোগাযোগ কৰে যেন। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস। ধন্যবাদ। শুনে জুলাই মাসের 29 তারিখ যাওয়া পথে মানে কোকরাঝার যাওয়া পথে হরাইছে। এখন তো আমরা সন্ধান পাই নাই। রকি আসিল এখন সন্ধান পাই নাই। আমার লড়াটো যাতে দেখা পাবেন যে মানে ওলাই দিবার লাগবো, ওলাই দিব। আপনার থানাত যোগাযোগ করা নাছিল 2012 সনত? করা আসিলে থানার পরে কি কইছে? থানার পরে তো এই মানে হরাইছে বলে দিছে আর আইব দে আগে তো কয়েই আসিলি। আজিলৈকে সন্ধান ওলাব পৰা নাই? পারা নাই তো।